চিকিৎসকৰ লগত কিবা কথা বতৰা হৈছিল নে? চিকিৎসকৰ লগত কথা মোৰ বহুত সময় হ'ল কথা পতা। তেওঁ তেতিয়া লাহে লাহে ৰিকভাৰ কৰিছিলে। মোৰ লগত কথাও পাতিছিলে তেতিয়া মই ভিডিঅ' কল কৰিছিলোঁ। কিন্তু তেতিয়া তেওঁ কনফিউজনত আছিলে। এতিয়া কিবা কৈছে নেকি? কিবা কৈছে ঠিকে নেকি? আছে নে এতিয়া? ষ্টেবল আছে, কিন্তু বাকীখিনিতো গোটেই পেৰামিটাৰ্ছখিনি চালে গম পাওঁ। মানে তেখেতে মাৰ কথা মাতবোৰ ঠিকেই দিব পাৰিছে। মাতবোৰ কৰিছে, কিন্তু কনফিউজনত আছে। হয়, বাহিৰত কিবা লৈ যাব বুলি ভাবিছে নেকি বা বেলেগত? ইমানখিনি প্ৰয়োজন নহ'ব চাগে, এতিয়া ইমানখিনিলৈকে চাগে হোৱা নাই। চাই লওঁ এতিয়া চিকিৎসকে কি কয়। হয়, তাৰ পৰা তেওঁলোকে পঠিয়াইছে ইয়ালৈ এতিয়া। ইয়াত চাই লওঁ ইয়াত আৰু বাকীখিনি পৰীক্ষা নিৰীক্ষা হৈ লওঁ। আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত ডিব্ৰুগড়ৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈকে লৈ অহা হৈছিলে আৰু তেওঁৰ পৰিয়ালৰ ইচ্ছা অনুসৰি তেওঁলোকে আয়ুষ্মান হস্পিটেলত তেওঁক ভৰ্তি কৰাইছে। এই মুহূৰ্তত আপোনালোকক জনাব পাই সুখী হৈছোঁ যে জুবিনৰ স্বাস্থ্যৰ অৱস্থা যদিও চিন্তাৰ কাৰণ আছে, কিন্তু ভয়ৰ কাৰণ নাই। হেল্থ কণ্ডিশ্যন ইজ ষ্টেবল নাও। লাহে লাহে আমি আশা কৰিছোঁ অকণমান জিৰণি ল'লে তেওঁৰ স্বাস্থ্যৰ আৰু উন্নতি ঘটিব। এই মুহূৰ্তত তেখেতৰ ৰক্তচাপ স্বাভাৱিকতকৈ অলপ বেছি পাইছে চিকিৎসকে। হাৰ্টবিট অকণমান স্বাভাৱিকতকৈ বেছি পোৱা গৈছে। হয়তো আজি ৰাতিপুৱাৰ পৰাই যিটো অৱস্থাত অকণমান ড্ৰাউজি দেখা গৈছিলে, এই মুহূৰ্ততো তেনেকুৱা হৈ আছে। অকণমান তেখেতক অলপ ড্ৰাউজি দেখা গৈছে। আদাৰৱাইজ তেওঁৰ কণ্ডিশ্যন ষ্টেবল। আমি আশা কৰিছোঁ অহাকালি ৰাতিপুৱালৈকে তেওঁৰ কণ্ডিশ্যন আকৌ বেছি ভালৰ ফালে আহিব। চিকিৎসকে প্ৰাথমিক পৰীক্ষা কৰাৰ পিছতে আমি এটা সিদ্ধান্তত লৈ আহিছোঁ যে তেওঁক ICUত ৰখাৰ প্ৰয়োজন নাই আৰু সেয়েহে তেওঁক এটি বিশেষভাৱে তেওঁৰ বাবে সাজু কৰি তোলা কোঠা এটিত ৰখা হৈছে। তেওঁ হস্পিটেলৰ সাধাৰণ কোঠা এটিত আছে। চিকিৎসকে কিছুমান পৰীক্ষা নিৰীক্ষা কৰিব। তেজৰ পৰীক্ষা নিৰীক্ষাবোৰ অলৰেডি আৰম্ভ কৰা হৈছে। কিছু ইতিমধ্যে ডিব্ৰুগড়ত কৰিছিলে, কিছু আমি আৰম্ভ কৰিছোঁ। অহাকালিলৈ ৰাতিপুৱা তেখেতৰ এখন CT স্কেন আৰু এখন MRI আমি প্লেন কৰিছোঁ, কৰাৰ বাবে ব্যৱস্থা কৰিম। তাৰোপৰি তেওঁৰ এটা EEG টেষ্ট কৰা হ'ব অহাকালি। আজি ইতিমধ্যে তেওঁক এই মুহূৰ্তত ইকো এটা কৰি থকা হৈছে। ECG তেওঁৰ নৰ্মেল আছে। ৰাজ্যৰ বাহিৰৰ বা অইন চিকিৎসকৰ সহায় লোৱাৰ প্ৰয়োজন নাই, কিন্তু যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে আমি তৎমুহূৰ্তত সেই সেৱা গ্ৰহণ কৰিবৰ কাৰণে বা তেনেকুৱা ধৰণৰ চিকিৎসক আনিবৰ কাৰণে আমি সাজু আছোঁ। আয়ুষ্মান হস্পিটেলৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাৰ চিকিৎসকসকলৰ দলটিক কোৱা হৈছে যে প্ৰয়োজন সাপেক্ষে তেওঁলোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ সহায় ল'ব বা প্ৰয়োজন সাপেক্ষে গুৱাহাটীৰ অইন ব্যক্তিগত খণ্ডত থকা জ্যেষ্ঠ স্নায়ুৰোগ বিশেষজ্ঞৰো সহায় লোৱা হ'ব। কিন্তু এই মুহূৰ্তত সেই প্ৰয়োজনীয়তা আহি পৰা নাই। আমি আশা কৰোঁ ৰাইজৰ মৰম আৰু প্ৰাৰ্থনাৰ জৰিয়তে জুবিন সোনকালে হস্পিটেলৰ পৰা উভতি যাব পাৰিব।